নমস্কাৰ যোৱা 1 ফেব্ৰুৱাৰী 2025 তাৰিখত মোৰ এগেইনষ্টত সামাজিক মাধ্যমত এটা মিছা এটা অভিযোগ প্ৰচাৰ কৰি থকাটো দৃষ্টিগোচৰ হৈছে তাৰে খণ্ডন কৰি স্পষ্টকৰণৰ কাৰণে আজি সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ জনোৱা হৈছে তো আপোনালোকক সহযোগ কৰাৰ কাৰণে মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ কথাটো এনেকুৱা ধৰণৰ যোৱা 1 ফেব্ৰুৱাৰী তাৰিখত পৰ্টেলৰ সাংবাদিক বিতৰ্কিত অসমৰ সাব নিউজৰ চাকৰিৰ কেলেংকাৰীত দোষী সাব্যস্ত হৈ জেল খাটি হোৱা জিতুল হুছেইন নামৰ পৰ্টেলৰ সাংবাদিক তেখেতৰ নেতৃত্বত ডাম্পাৰ চালক শাহ আলম দেউতা আবু বক্কৰ কৈমাৰী গাঁৱৰ এটা ষ্টেটমেণ্ট দিছে বোলে খাগ্ৰাবাৰী মহলৰ পৰা মানে হিল আৰু বালি কৰোৱা গাড়ীৰ পৰা হিলৰ পৰা 2000 আৰু বালিৰ গাড়ীৰ পৰা 1000 তেনেকৈ চালান থকা সত্ত্বেও অবৈধভাৱে স্থানীয় MCLA মানে জয় মৰ্চাৰী ওৰফে মই আৰু BTRৰ সন্মানীয় EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত অবৈধভাৱে গুণ্ডাকৰ হিচাপে মানে হিলৰ গাড়ী 2000 আৰু বালিৰ গাড়ী 1000 কৰি মানে পইচা তুলি থকা বুলি অভিযোগ কৰিছে মই এইটো একপক্ষীয়ভাৱে মই খণ্ডন কৰিছোঁ এয়া গোকাত মিছা কথা যেটো অভিযোগ মোৰ ওপৰত জাপি দিছে মই এইটো ডাঠি ক'ব পাৰোঁ মোৰ সেই পইচা তোলা বা অবৈধ যেটো গুণ্ডাকৰৰ কথাটো কৈছে ইয়াত কেৱল মই নহয় মোৰ কোনো কাৰ্যকৰ্তাসকলৰ এক বিন্দু মানে এইটো জড়িত নহয় মই স্পষ্ট কৰিছোঁ আৰু যিসকলে এইটোত মোক দোষাৰোপ কৰিছে তেওঁলোকৰ যদি কিবা তথ্য নথিপত্ৰ যদি আছে ৰাজহুৱা কৰক নহ'লে মোলৈ এটা কপি দিয়ক আৰু এটা কথাটো মই ক'বই পাৰোঁ ইয়াতে আমাৰ হালবৰ সমষ্টিত তেনেকুৱা ধৰণৰ কোনো এটা দুৰ্নীতিৰ কাম অসামাজিক কাম হোৱাটো মই দৃষ্টিগোচৰ হোৱা নাই আৰু মই ডাম্পাৰ পাইলটসকলক কম বা ডাম্পাৰ সন্থাৰ মালিকসকলক এটা অনুৰোধ জনাম চালান লোৱাৰ সত্ত্বেও যদি কোনোবাই যদি তেনেকুৱা ধৰণৰ হিলৰ গাড়ীৰ পৰা 2000 বা 1000 তেনেকুৱা ধৰণৰ পইচা যদি তুলিছে তেতিয়াহ'লে তথ্যকাৰে জনাক বা য'ত নেকি পইচা দাবী কৰে থানা থকা সত্ত্বেও তেতিয়াহ'লে সেইটো জায়গাত মোক মাতক মই নিজেই যাই প্ৰতিনিধি হিচাপে যিখিনি কৰ্তব্য পালন কৰিব লাগে মই নিজে এইটো পালন কৰাৰ কাৰণে মই প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ কিন্তু অবৈধভাৱে মই কাকো সহযোগ কৰিব নোৱাৰোঁ বৈধভাৱে যদি কোনোবা যদি মোৰ সহায় সহযোগিতা যদি কামনা কৰে বা অনুৰোধ কৰে তেতিয়াহ'লে মই সেইটোত সদায় সহযোগ কৰাৰ কাৰণে প্ৰস্তুত আছোঁ এনেই মই গম পাইছোঁ যিজনে মোক দোষাৰোপ কৰিছে আমাৰ জিতুল হুছেইন ডাঙৰীয়া তেওঁ খুব এজন বিতৰ্কিত মানুহ বুলি গম পাইছোঁ তেওঁৰে নিজৰে হিলৰ কোৱাৰীত জড়িত থকা বুলিকে মোক দুই তিনিজন মানুহে কৈছে মই বেছি কৰা নাই তথাপিও তেনেকুৱা ধৰণৰ মানে গম পাই আছোঁ তেওঁ বহুতো বিতৰ্কিত কামত জড়িত থকাটো কিছুমান মানুহে ক'ব বিচাৰিছে তো যিয়ে নহওক এওঁ যিটো দোষাৰোপ মোক কৰিছে সম্পূৰ্ণ মিছা কথা মই এইটো স্পষ্ট কৰি দিলোঁ এই সভাৰ জৰিয়তে এই সাংবাদিক মেলৰ জৰিয়তে একেবাৰে নাজানে মই প্ৰথমজন MCLA BTCৰ যিজনে
আমাৰ 6টো পৰিয়ালৰ যিটো মাননি এইটো নোপোৱাৰ খবৰ যেতিয়া মই পাইছোঁ তাৰে পৰা মোৰ যিটো MCL যিটো দৰমহা মই এইটো যোৱা বছৰৰ পৰা লোৱা নাই আৰু আগলৈও মই আমাৰ 6 পৰিয়ালৰ যিটো মাননি চৰকাৰে যদি দিব নোৱাৰে তেতিয়ালৈকে মই মোৰ কোনোদিনো মোৰ MCL দৰমহাটো মই নলওঁ বুলি মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ 10টা বছৰে লাগক 20টা বছৰে লাগক কেতিয়াও মানে মই MCL দৰমহাটো নলওঁ আৰু মোৰ LED ফাণ্ডৰ কাম কাজটো বহুতে মানে সুধিব বিচাৰে সেই MCL এজন তেওঁৰ MCL ফাণ্ডটো ক'ত খৰচ কৰিলে বুলি মোৰ MCL ফাণ্ডটো মই যোৱা 4 বছৰত সব টাইট স্কিমত মই ব্যৱহাৰ কৰিছোঁ টাইট আছে মানে পকা কামত কেৱল এটা 4 বছৰৰ ভিতৰত এটা মানে চেণ্ড কেবলৰ কাম কৈমাৰী ৰিজাৰ্ভত ৰাইজৰ খুব এটা প্ৰবল দাবী আছিলে মানে আঁঠু পানী আঁঠু বোকা তেনেকুৱা ধৰণৰ ৰাস্তা আছিলে তাতে মই 4 লাখ টকা মোৰ LED ফাণ্ডৰ পৰা দিয়া হৈছে বাকী LED ফাণ্ডটো মই গোটেই ৰাইজৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈ দিয়া হৈছে তো এইটোৱে মই সাধাৰণ সহজ সৰল মানুহ পৰাপক্ষত মই ধৰ্মৰ নীতিত নিয়ম নীতি মই মানি চলাৰ কাৰণে চেষ্টা কৰা মানুহ মই কিবা টকা পইচা কালেকশ্যন কৰাৰ কাৰণে বা টকা পইচা আৰ্জাৰ কাৰণে এই MCL হোৱা নাই তো মই এইটোৱে ক'ব বিচাৰোঁ আমাৰ ৰাইজে যাতে মোক যাতে ভুল এই নিউজটো চাই অপপ্ৰচাৰটো চাই যাতে মোক যাতে ভুল প্ৰান্তে নুবুজে তাৰ কাৰণে মোৰ কথাটো মই স্পষ্টীকৰণ দিলোঁ মই কোনো পধ্যেই এই পইচা তোলা কাৰ্য বা কোনো এটা অসামৰিক কাৰ্যত মই কোনো পধ্যে জড়িত নহয় আৰু মোৰ যিটো কৰিণীয় কাম ৰাজ্য স্বাৰ্থত যিমান সম্ভৱ মই কৰাৰ কাৰণে চেষ্টা কৰিছোঁ ধন্যবাদ হৈছে না তো মই যিহেতু মই এইটো কামত যিহেতু জড়িত নহয় আৰু এইটো অবৈধভাৱে যেনেকুৱা ধৰণৰ মোক প্ৰচাৰ কৰিলে মিথ্যা যিটো প্ৰচাৰ কৰিলে এইটো মোৰ সন্মানত আঘাত কৰিছে তাৰ কাৰণে মই এই জিতুল হুছেইন আৰু শ্বাহ আলমৰ নামত মই মানহানিৰ কেছ ৰুজু কৰিছোঁ অলৰেডি চালবাৰী দিছোঁ আৰু চিভিল কোৰ্টত দিয়াৰ কাৰণে প্ৰস্তুতি চলাইছোঁ এইখিনিয়ে ধন্যবাদ চালান লোৱা গাড়ীখন যদি কোনোবা যদি বাধা প্ৰদান কৰে মই 1 নম্বৰত মই ডাম্পাৰ সন্থাৰ লগতে মই জড়িত থাকি এইটো উৎখাত কৰাৰ কাৰণে মই ৰেডি আছোঁ